কিমান আৰু নিজৰ খাই খাই লোকৰ চিন্তা কৰিম কৈছোঁ নহয়। জীৱনটো আধা ফাল লোকৰ চিন্তা কৰোঁতে কৰোঁতে গৈছেগৈ, লোকৰ শুশ্ৰূষা কৰোঁতে কৰোঁতে গৈছেগৈ। কি কৰিবা আৰু কালি পৰহি সেই আম্বানী খুৰাহঁতকৰ বিয়াখন খাই মেলি আজৰি হৈ কোনোমতে বোলো ঘৰ খেতি চপাব হ'ল। আহি ঘৰ পাইছোঁহি আকৌ ভাগিনজনী খবৰ আহিলেই নহয় বোলে ভাল হ'বলৈ হৈ আছে ডেলিভাৰী। দীপিকা আকৌ বোলে আহকচোন মাহী আহকচোন মাহী, মই হ'লে বোলে একো নাজানো একো নোৱাৰো। ক'তনো গম পাব বাৰু, সেই প্ৰথম ল'ৰা জন্ম হ'বলৈ হৈছে। এইবোৰ ল'ৰা পকত হোৱাবোৰো নাজানে, আপতাল কৰিব নাজানে। এখন গৈ আকৌ তাইক সেইখন ল'ৰা জন্ম দিয়া সেই গোৰ ফটা কানি মোটৰ ফটা কানি ধুগৈ আৰু কৈছোঁ নহয়, মানে একদম শান্তি নাই। মোক বাৰু যোগেনে কেনেকৈ ৰাখে কওকচোন। মানুহজনী ৰাজহুৱা কৰি পেলাইছে নাই বাৰু, নগ'লেও বেয়া পাব, এতিয়া গ'লেও লেঠা ঘৰত খেতিমহীয়া দিন। এতিয়া মানে মিতিৰ কুটুমবোৰে মানে খাই মাৰিছে আৰু মোক কৈছোঁ নহয়। তাই কান্দিছে, আজি হস্পিটেলত এডমিট কৰিছেগৈ ৰাতি। তাৰপৰা এতিয়া পাছবেলালৈ পাক এটা মাৰিবলৈ কৈছে। পাক এটা মানে কি টালি টোপোলা লৈ যাবলৈ কৈছে আৰু যোৱা মানে আৰু এসপ্তাহলৈ চাগে অহা হৈ নাই আৰু কৈছোঁ নহয়। মই মানে কি ক'ম আৰু কৈছোঁ নহয়, একদম সৰগ ভাগি মূৰত পৰিছে আৰু কৈছোঁ নহয়। সেইজনী একো নাজানে, গাত কথা নাই, ল'ৰা ছোৱালী জন্ম দিবলৈ লৈছে। এতিয়া মাহীয়েকক মাতি আছে, মাহী কেতিয়া যাব পাৰিলেহে যায়। এতিয়া মহায়েকটো হৈছে বৰ এখৰীয়া। এতিয়া যোগেনে এতিয়া মোক কি কয়, এতিয়া সিদ্ধান্তটো মই একো বুজি পোৱা নাই। যদি যাবলৈ কয় যাম আৰু যাবলৈ নগ'লে নাযাওঁ আৰু। মই আৰু ভগৱানক খাতি কৰিছোঁ আৰু ভালে ভালে ভাল হওক আৰু। মুঠতে এতিয়া গ'লেও কি হ'ব, একোখন জাল চাল দিয়া পা আদি কৰি বাঁহ জোলৰ পৰা আহোঁতালৈকে অল্পখন কাম কৰিবগৈ লাগিবনে বাৰু গ'লে। উপায় নাই আৰু কৈছোঁ নহয়। ঘৰত মানে একদম জীয়াবলৈ সময় পোৱা নাই। এতিয়া যাওঁগৈ বাহিৰে বাহিৰে তেহেঁতক গ'লে। সেই ল'ৰা ছোৱালী কি হয় খবৰটো দিম বাৰু, আশীৰ্বাদ এটা জনাব। ভালে কুশলে ভাল হৈ যাওক আৰু ন ভাগিনজনী ভাগৰ, আৰুনো কি ক'ম আৰু ন।